खुलुमबाय दिनैनि रादाबखौ फरायदों आं देबिका बर'आ क'क्राझार CITआव फरायसाफोरनिफ्राय मुं थिसननाय मासुलखौ गोबां लानायनि अजद दिखांनानै एबसुआ दिनै 2 घन्टा धरना हाबाफारि दिन्थिफुंदों। क'क्राझार CITआव समबार फुंबिलिनि 10 रिंगानिफ्राय सानजौफुंनि 12 रिंगासिम 2 घन्टा धरना दिन्थिफुंनाय हाबाफारियाव सा 400निबो गोबांसिन एबसुनि दैदेनगिरि आरो मावफारिफोरा आखायाव प्ले कार्ड बेनार फेस्टुन लानानै डाइरेक्टर हाथाव CIT बासाव वी वान्ट जास्टिस नो जास्टिस नो रेस्ट एडमिशननि बेसेन बांहोनायखौ बन्द खालाम बायदि बायदि स्लगानजों थासारिखौ गोमखांहोयो। बे हाबाफारियावनो मिरु एबसुनि बुंथिगिरि जयन्त बसुमतारिया बाहागो लानानै इमान এটা মানে ভাবিব নোৱাৰাকৈ বৃদ্ধি কৰা হ'ল যাৰ কাৰণে এইটো অঞ্চলৰ গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকে সেই কাউন্সিলৰ পৰা তেওঁলোকে ওলাই যাব লগা হ'ল। দেখা গৈছে যে আমি যোৱা 14 মেত আমাৰ CITৰ ডাইৰেক্টৰ আমি এটা মেমৰেণ্ডাম দিছিলোঁ য'ত মানে PhD যেটো কোর্স ইয়ার ইম্পার্ট করা হয়েছে তাত মানে ডিগ্রি বা ডিপ্লোমা কোর্সৰ যেনেকৈ যেটো মানে রিজার্ভেশন যেটো পলিসি সেই রিজার্ভেশন পলিসিটো তাত মানে মেইনটেইন কৰা হোৱা নাই। আমাৰ ইয়াত ডিপ্লোমা বা ডিগ্রি কোর্সত ইয়াত রিজার্ভেশন পলিসিটো হৈছে যে BTC অঞ্চলৰ পৰা 60% রিজার্ভেশন হ'ব লাগে। তাৰে ভিতৰত 60% to ST 5% to SC OBC to মানে 15% তেনেকৈ আদি কৰি এই 60% হ'ল BTAD তাৰপিছত এনেকৈ নৰ্থ ইষ্টৰ কাৰণে তেনেকৈ পাৰ্চেণ্ট এটা আছে গোটেই মানে ইণ্ডিয়াৰ এটা পাৰ্চেণ্ট আৰু হেণ্ডিকেপবিলাকৰ এটা পাৰ্চেণ্ট তাত মানে নিৰ্ধাৰণ কৰা হৈছে। কিন্তু দেখা গৈছে যে মাষ্টাৰ ডিগ্ৰী যেটো ইয়াত প্ৰৱৰ্তন কৰা হৈছে সেই মাষ্টাৰ ডিগ্ৰীত মানে সেই ডিপ্লোমা আৰু ডিগ্ৰী যেনেকৈ ৰিজাৰ্ভেশ্যন পলিচিটো কৰা হৈছে সেই পলিচিটো মাষ্টাৰ ডিগ্ৰী সেইটো নাৰাখিব। এটো অল ইণ্ডিয়া লেভেলৰ যেনেকৈ আমি SC বিলাকে 7.5% আমি পাওঁ সেই লেভেলত তেওঁলোকে এই মানে ৰিজাৰ্ভেশ্যনটো কৰিব বিচাৰিছে যাৰ এগেইনষ্টত আমি মেমৰেণ্ডাম দিলোঁ। মেমৰেণ্ডাম দিয়াৰ মানে আমাৰ ডাইৰেক্টৰ তেখেতে যেনেকৈ বেপৰোৱা মনোভাৱ তেওঁলোকে দেখুৱালে আমাৰ আগত প্ৰদৰ্শন কৰিলে। এইটো আমি বোৰ্ড অফ ডাইৰেক্টৰ্ছৰ আমাৰ গভৰ্ণৰৰ চেয়াৰমেনক আমি মেমৰেণ্ডাম দিলোঁ BTC কৰ্তৃপক্ষক আমি মেমৰেণ্ডাম দিলোঁ। আল্টিমেটলি সেইটো মানে ষ্টপ হ'ল যে ডিপ্লোমা আৰু ডিগ্ৰী কোৰ্সৰ যেনেকৈ ৰিজাৰ্ভেশ্যন পলিচি সেই ৰিজাৰ্ভেশ্যনটো বাহাল থাকিলে। কিন্তু দেখা গ'ল আজি এডমিশ্যনত এনেকৈ আমি দেখা গৈছে আমি কম্পেয়াৰ কৰিছোঁ যে IIT গুৱাহাটী NIT মানে শিলচৰ তাত দেখা গৈছে যে SC ST বিলাকৰ তাত মানে টিউশ্যন ফিজটো লোৱা নহয় তেওঁলোকৰ 0 কিন্তু ইয়াত দেখা গৈছে যে ইয়াত 15,000 20,000কৈ ইয়াত মানে টিউশ্যন ফিজটো লোৱা হৈছে। এইটো দেখকৈ ইয়াত মানে ইনজাস্টিস কৰা হৈছে। দেখা গৈছে যে আমি ইয়াৰ মানে ডাইৰেক্টৰ তেখেতৰ এটা মনোভাৱ যে এইটো অঞ্চলৰ যি ট্ৰাইবেলবিলাকে ইয়াৰ উন্নত জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীবিলাকে টেকনিকেল এডুকেশ্যন হায়াৰ এডুকেশ্যন যেনেকৈ তেওঁলোকে পাবলৈ সক্ষম হৈছে BTAD একৰ্ডৰ পিছত সেইটো তেওঁলোকৰ এটা জিলাচি এটা আছে নেকি আমি নাজানো। তো সেইকাৰণে দেখা গৈছে যে মানে ৰিজাৰ্ভেশ্যন পলিচিটো তেনেকৈ এডমিশ্যন মানে ফিজটো তেনেকৈ কৰি তেখেতে এইটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকক উন্নত শ্ৰেণীৰ জাতি জনগোষ্ঠীবিলাকক তেখেতে ডিপ্ৰাইভ কৰি বাহিৰা কিছুমান মানে আমদানি কৰি বাহিৰা মুলুকৰ ছাত্ৰ ছাত্ৰীবিলাকক জেনাৰেল কেটেগৰীৰ মানুহবিলাকক তেওঁলোকে আগুৱাই লৈ যাব বিচাৰিছে নেকি সেইটো তেখেতৰ এটা হিডেন এটা পলিচি আছে নেকি সেইটো আমি এইটোকে ভাবিবলৈ বাধ্য হৈছোঁ। যাৰ কাৰণে নিখিলবৰ ছাত্ৰ সন্থাই আজি আমি দাবী কৰিছোঁ যে অনতি পলমে 4 জুলাইৰ আগতে সেই প্ৰাইচ হাইকটো তেখেতে এডমিশ্যন ফিজ হাইক এইটো তেখেতে বন্ধ কৰিব লাগে। আমি BTC কৰ্তৃপক্ষক জনাইছোঁ বোৰ্ড অফ ডাইৰেক্টৰ চেয়াৰমেন তেখেতক জনাইছোঁ বোৰ্ড অফ গভৰ্ণেন্সৰ ডাইৰেক্টৰ তেখেতক জনাইছোঁ আৰু আমাৰ সেইটো তেখেতে যদি অনতি পলমে যদি বন্ধ নকৰে আজি সেইটো জাষ্ট বিগিনিংহে হয় নিখিলবৰ ছাত্ৰ সন্থাৰ বিগিনিংহে হয় এই আন্দোলন ধৰ্ণা যেতিয়ালৈকে তেখেতে সেইটো বন্ধ নকৰে আৰু BTC গঠন হোৱাৰ মূল উদ্দেশ্য ইয়াত যদি আমি যদি পাবলৈ সক্ষম নহওঁ তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। এই আন্দোলন মানে অবিচ্ছিন্নভাৱে এইটো চলি থাকিব।
যাৰ কাৰণে হুকিয়াই দিছোঁ ইয়াত আমাৰ ৰেজিষ্টাৰ তেখেত আছে তেখেতে বিগিনিংৰ পৰাই আছে তেখেতে ভালকৈ জানে এই CIT-খন কেনেকৈ গঠন কৰা হ'ল কেনেকৈ গঠন হ'ল ইয়াত কেনেকৈ এষ্টাব্লিছখন হ'ল কেনেকৈ মানে প্ৰথমৰ পৰা তেনেকৈ ইয়াত চলি আছে এই গোটেই কথাবিলাক তেখেতে জানিও শুনিও তেখেতে সেইটো মানে নেদেখাৰ ভাও ধৰি আছে